চকুৰ বেমাৰ নহ'ব নেকি? মাননীয় অধ্যক্ষ মহোদয়, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া স্মাৰ্টফোনত বিভিন্ন অনলাইন ক্লাছ কৰিব, অৰ্থাৎ অনলাইন ক্লাছেই হওক বা তেওঁলোকে যিয়েই নকৰক, তেওঁলোকৰ মাজত মানসিক যিটো ভাৰসাম্যতা হেৰুৱাৰ আৰু মানসিক ভাৰসাম্যতা হেৰুৱা আৰু হতাশাত ভোগা সম্ভৱ এটা আশংকা থাকে। মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকে কি সেই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীগৰাকীতকৈ অধিক শিক্ষিত নেকি? মাননীয় অধ্যক্ষ মহোদয়, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নিচিনা এখন উচ্চ স্তৰৰ বিজ্ঞানীজনীয়ে যদি ক'বলৈ বাধ্য হয় যে অনলাইন শিক্ষা ভাল নহয়, অৰ্থাৎ অনলাইন শিক্ষাৰ পৰা যিটো ছাত্ৰ ছাত্ৰীসকলৰ বেমাৰ হয়, তেতিয়াহ'লে তেওঁলোকে কৈছে কিয় যে অসমত তাৰ পৰা বেমাৰ নহয়? মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকে বহুকেইটা বিষয় যিহেতু উত্থাপন কৰিলে, সেয়েহে মই ক'ব ওলাইছোঁ। তথাপিতো শেষত মই এটা কথা ক'ব বাধ্য হৈছোঁ যে অসমত অনলাইন শিক্ষা বৰ্তমানলৈকে সফল হোৱা নাই। আমি নিবিচাৰোঁ যে অনলাইন শিক্ষাটো ভৱিষ্যতে অসমত সফল হ'ব নালাগে, হ'ব লাগে। অসমত অনলাইন শিক্ষা হ'ব লাগে। ই এটা সৰ্বব্যাপী শিক্ষা। ইয়াৰ ফলত ভাৰতৰ লগতে সমগ্ৰ পৃথিৱীৰ যিসমূহ দেশ, সেই দেশত বিভিন্ন শিক্ষা তেওঁলোকে লাভ কৰে, অৰ্থাৎ এখন মঞ্চ লাভ কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকৰ যিজন দলপতিয়ে উত্থাপন কৰিছিল যে এইবাৰ নামনি লখিমপুৰ আঞ্চলিক মহিলা পাৰিষদৰ যিখন সভা অনুষ্ঠিত হ'ল, ইয়াত হোৱাটছআপৰ গ্ৰুপত দিছিল। মাননীয় অধ্যক্ষ মহোদয়, এইবাৰ অষ্টদয় হৈছিল, তাৰ আগত যিখন প্ৰথম হৈছিল সেইখন কোনটো হোৱাটছআপত দিছিল? মাননীয় অধ্যক্ষ মহোদয়, মই আৰু এটা প্ৰশ্ন তেওঁলোকক কৰিব খুজিছোঁ। তাৰ যিজন চৰকাৰী পক্ষৰ বিষয়াই কৈছিল যে অসমত যিটো এটা ডিজিটেল, তেওঁলোকে কৈছিল যে মোবাইল অথবা লেপটপ দিয়াৰ কিবা এটা আঁচনিৰ কথা কৈছিল। সেয়াটো আমি কোনেও শুনা নাই, আমাৰ বিপক্ষই হওক বা কোনেও আজিলৈকে শুনা নাই। আমি শুনিছোঁ বুলেট দিয়াৰ কথা। মাননীয় অধ্যক্ষ মহোদয়, মই তেওঁলোকক ক'ব খুজিছোঁ, যদি অসমত অনলাইন শিক্ষা সফল হ'ল বুলি ভাবিলেহেঁতেন, তেতিয়াহ'লে বৰ্তমান অনুষ্ঠানিক শিক্ষা নিদিলেহেঁতেন, অৰ্থাৎ অনলাইন শিক্ষাই যিটো ব্যৱস্থা কৰিলেহেঁতেন। মাননীয় অধ্যক্ষ মহোদয়, এইখনতে শেষৰবাৰৰ বাবে মই ক'ব ওলাইছোঁ, বৰ্তমান অনলাইন শিক্ষা অসমত সম্পূৰ্ণৰূপে সফল হৈছে আৰু ই প্ৰসাৰত ব্যৰ্থ হৈছে। আৰু সেয়েহে বৰ্তমান আমি বিপক্ষৰ দলপতি হিচাপে ক'ব বিচাৰিছোঁ, অসমত বৰ্তমান অনলাইন শিক্ষা সম্পূৰ্ণভাৱে অসফল। ধন্যবাদ।